আমাৰ মনবিলাকো নিমিলে। Hello guys, welcome back to my YouTube channel. বঢ়িয়া। আমাৰ পেনেলৰ সভাপতি আৰু এইটো হ'ল আমাৰ ব্ৰেণ্ডেড আমাৰ এই শ্বৰুমত থাকে সুদূৰ গুৱাহাটীৰ পৰা আহিছে 5 দিন ছুটি লৈ আহিছে গম পাইছা 5 দিন ছুটি লৈ কালি এতিয়া যাবয়ে মানুহ শুকাই গৈছে কষ্ট কৰি আৰু এইটো আমাৰ দেখাই দিয়া এইটো তৰুণ বনিয়া এইটো আমাৰ গুডু বনিয়া এতিয়া মই চেক্ৰেটাৰী পদত দিয়ে থোৱা আছে আৰু আমাৰ এতিয়া হ'ল একে ৰঙৰ মেন হেড তাৰমানে কালাৰিং চালাৰিং ক'ত কি কৰিব আছে চব কৰিব হৈছে আৰু এইফালে বক্স ডুবি আছে দুদিনীয়া ঠৌত যিবিলাক গীত আমি শুনিবলৈ পাওঁ সেই গীতবিলাক কিন্তু 2 দিন বা 4 দিনৰ বাবেহে ট্ৰেণ্ডত থাকে খুব হিট হৈ থাকে তাৰপিছত পানী ঢৌৰ দৰে ঢৌ যেনেদৰে উঠে তেনেদৰে নামেও সেই গীতবোৰ যেনেকৈ উঠিছে তেনেকৈ নামি গৈছে কিন্তু এই যিবোৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি যিবোৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি এইবোৰ কিন্তু যুগজয়ী কালজয়ী কোৱা হয় নহয় আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আমি এই ইহঁতৰ পৰাই কিন্তু বহুত আশা কৰিব পাৰোঁ আৰু এইখিনি কথা মই এই কাৰণেই কৈছোঁ যে মই কিছু আগত যে ক'লোঁ এই ৰূপ কোঁৱৰৰ গীতত বা জ্যোতিপ্ৰসাদৰ গীতত অকল সুৰ বা কথাই নহয় ইয়াত বহুত আন আন কথাও লুকাই আছে বুলি আপোনালোকে চাব এতিয়াৰ যিবিলাক গান আমাৰ মুখে মুখে থাকে 2 মাহ পিছত আন এটা গান ওলোৱাৰ লগে লগে আগৰ গীতবিলাক আমি পাহৰি যাম কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভূপেন হাজৰিকাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সকলোবিলাক দিশ সামৰি লোৱা আছে বিপ্লৱ সোমাই আছে দেশ মাতৃৰ প্ৰতি থকা দেশভক্তি সোমাই আছে Oke, Papa, oke, kakak baca nih, oke, Papa, kakak baca, oke, Papa, oke, bukan pada sini pasangan, sini baca, oke.